হয় মই এজন সাধারণ ব্যক্তি হিসাবে তথা বড় সম্প্রদায়ের এজন ব্যক্তি হিসাবে মনত দুখ লাগিছে বেয়া লাগিছে ইটোর কারণে যে আমার দরং ওদালগুৰি লোকসভা সমষ্টিৰ এমপি তথা আসাম স্টেটৰ বিজেপিৰ সভাপতি মহোদয় তেখেত দিলীপ শইকীয়া ছাৰ ডাঙৰীয়া তেখেতে এটা কথা কৈছে আমি সোশ্যাল মিডিয়া আৰু মিডিয়াবিলাকত দেখিবলৈ পাইছো যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক লৈ ফালে কিছু কথা মানে কোৱা আমি দেখিবলৈ পাইছো যেটো কথাক লৈ ফালে পলিটিক্সৰ কথা কৈছে এটো কিন্তু যথেষ্টখিনি দুখজনক কথা বুলি মই ভাবিছো আৰু লাজো লাগিছে আমাৰ ইয়াক লৈ ফালে আমাৰ সন্মানীয় এমপি ছাৰ ডাঙৰীয়া তেখেতে কৈছে যে ফাৰ্ষ্টটো বডোফা লৈয়ে কিছু পলিটিক্সৰ কথা ক'লে আৰু তাৰ পিছত হেকত এটা কথা কৈছে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক তেখেতক লৈ ফালে কোনোবা খাখনত আহিব খোজা কিবা কৰিব খোজা এই ধৰণৰ হলি বিটিআৰ বাকিয়ে কেতিয়াও গ্ৰহণ নকৰিব কি প্ৰসংগত এই কথাবিলাক ক'লে মানে ভালকৈ বুজি নাপালো যি নহক আমাৰ বড় সকলে মাত্ৰ নহয় বিভিন্ন জাতি জনগোষ্ঠীয়ে বডোফাক আজি তাৰিখত মানে আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক সকলোৱে মানাৰ কাৰণে আজি আমাৰ সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া তেখেতৰ নেতৃত্বতে আৰু আপোনালোকৰ বলিষ্ঠ নেতৃত্বতে যেটো বডোফাৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপেও পালন কৰা হ'ল এটো আমাৰ কাৰণে ভাল আৰু সেই দিনা যেটো বেছি দিন হোৱাই নাই দিল্লীত আমাৰ বডোফাৰ নামত এটা পদ নামকৰণ কৰা হৈছে আৰু তেওঁৰ প্ৰতিমূৰ্তিও তাতে স্থাপন কৰা হৈছে য'ত নিকে উপস্থিত আছিল আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু সন্মানীয় আমাৰ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আৰু সন্মানীয় আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াকে ধৰি বিভিন্ন এমএলএ মিনিষ্টাৰ এমচিএলএ ইএম আৰু লগতে এপছৰ সভাপতি দীপেন বড়ো ছাৰ ডাঙৰীয়াকে ধৰি সাহিত্য সভাৰ হাৰিম আফাদ বিভিন্ন দল সংগঠনৰ তাতে লিডাৰবিলাকে গৈ ফলে উপস্থিত আছিল এটো আমাৰ কাৰণে ভাল লক্ষণ আমাৰ অকল বড়োসকলৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটো ভাল বুলি আমি ভাবো এটিকে তাৰ মাজতে এটা বডোফাক লৈ ফলে কিছু পলিটিক্সৰ কথা কোৱাহে আমি দুখ লাগিছো কাৰণ আমি বডোফাক বড়ো হিচাপেটো আমি তেখেতক জাতি পিতা হিচাপে আমি মানো তেখেতৰ যদি কিছু কথাবিলাক যদি কিতিয়াবা বেলেগ ধৰণে যদি ক'বলৈ যায় তেতিয়া আমাৰ কিন্তু দুখ লাগে মই কোনো কিবা ৰাজনৈতিকৰ ব্যক্তি হিচাপে মই ক'ব খোজা নাই কোনটোবা দলৰ হৈও মই কোৱা নাই মই এজন ব্যক্তি হিচাপে বড়ো মানুহ হিচাপে বা সাধাৰণ ব্যক্তি হিচাপেহে মই এটো দুখ পাই ফালে মই কৈছো যি নহক উপেন্দ্ৰনাথ ব্ৰহ্ম বা তথা বডোফাৰ নামক তেখেতক লৈ ফালে যাতে পলিটিক্সত ভুল যাতে তথ্যবিলাক মানুহৰ মাজত সোমাই নিদিয়ে এইটো আমি বিচাৰো কাৰণ বডোফায়ে যথেষ্টখিনি আমাৰ এই উত্তৰ অঞ্চলত যিসকল জাতি জনগোষ্ঠীয়ে ইয়াত পিছ পৰি আছিল ইয়াক উন্নয়নসমূহ অধিকাৰ দিয়াৰ কাৰণে যেটো সংগ্ৰাম কৰাৰ কাৰণে তেওঁ এটা চিন্তা কৰি ফালে 92 চাৰ্টাৰ অফ ডিমান্ড হিটো লৈ ফালে তেখেতে আন্দোলন কৰাৰ কাৰণে যি আৰম্ভ কৰিছিল ইয়াত আন্দোলন কৰি আহি কমিও 5000তকৈও বেছি ইয়াত মানুহ শহীদ হৈছে আৰু বহুত হাজাৰ মানুহ ঘুনিয়া হৈ থাকি গৈছে বহুতে জেল খাইছে বহুতে কষ্ট পাইছে ইয়াত বড়োসকলে আন্দোলন কৰিছে যদিও বিভিন্ন জাতি জনগোষ্ঠীয়ে কষ্ট পাইছে আৰু ইয়াৰ বিনিময়তহে আজি বিএসি পাইছে বিটিসি পাইছে বিটিআৰ পাইছে আজি আহি বিটিসিত ইলেকশন হৈছে আজি বিটিআৰ ইলেকশন হৈ আছে আৰু কেইদিনমান পিছত বিটিআৰ ইলেকশন আহি আছে এই বিটিআৰ ইলেকশন হ'বলৈ যাওঁতে বিটিআৰ ইলেকশনকে আকৌ বডোফাক লৈ ফালে পলিটিক্স কৰিব খুজিলে ইয়াত কিন্তু কোনো সহ্য নকৰিব গতিকে ইয়াৰ কাৰণে বডোফাক লৈ ফালে যাতে কোনো আমাৰ দিলীপ শইকীয়া ছাৰ ডাঙৰীয়া মাত্ৰ নহয় যাতে বিভিন্ন আমাৰ ৰাজনৈতিক দলৰ নেতাবিলাকে যাতে বেয়া পলিটিক্স যাতে কৰিবৰ কাৰণে চেষ্টা নকৰে এটোহে আমাৰ তৰফৰ পৰা বা মোৰ তৰফৰ পৰা অনুৰোধ থাকিল
কাৰণ আমাৰ বড়োসকলে সকলৰ কিছু এপছুৱে হওক সাহিত্য সভায়ে হওক হাৰিমু আফাদে হওক বা আমাৰ বড়োসকলৰ কিছু ইউপিপিএল দলৰ কিছু নেতাই হওক বা বিপিএফ দলৰ নেতাই হওক বিপিএফ আৰু ইউপিপিএলৰ বড়ো যেটো বড়োৰ যে দল সংগঠন তেওঁলোকৰ দ্বাৰা হেতু জন্ম দিয়া এটা পলিটিক্যাল পাৰ্টি হয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আছে গতিকে তেওঁলোকে কেতিয়াবা যদি কোনোবা ভুল যাব খুজে তেতিয়াহে বড়োফাৰ নাম লৈ পালে যে কথা কিছুমান ক'বলৈ যায় যে বড়োফাইটো এটো কৰা নাছিলে বড়োফাইটো এনেকাহে কৰিব দিছিলে গতিকে আমি ভাল লাইনেদি যাব লাগিব বড়োফাৰ আদৰ্শটো ৰাখি পালে আমি কাম কৰিব লাগিব কেতিয়াবা সেইখিনি কথাহে কোৱা যায় কিন্তু বড়োফাক লৈ পালে কোনো পলিটিক্স কৰা নাই গতিকে ইয়াক যাতে আৰু পুনৰাই যাতে আকৌ নকৰে এইটোই বিচাৰিছো মই আৰু বেছি ক'ব খোজা নাই যাতে যি ক'লে আৰু তাক কৈ যাতে আৰু পুনৰাই বৃত্তি নহয় বা বড়োফাক লৈ পালে কোনেও যাতে পলিটিক্স নকৰে ইয়াকে মোৰ তৰফৰ পৰা অনুৰোধ থাকিল ধন্যবাদ